ভাল লাগিছে তেনেকৈ মানুহজনো কৈছে তুমি বোলে এবাৰ চেহেৰাটো বহুত ডাঙৰ যে ভাল ভাল বস্তু খাই থকা মই আনি দিম বোলে খেতি পথাৰ বাদ দিয়া হৈছে তেনেকৈ মই এতিয়া সেই খাই থাকিলেতো আমাৰ স্বাস্থ্যটো আহিব কাৰণে খাই থাকিম বুলিয়ে ভাবিছোঁ বাহ চশমা পিন্ধি ক'ত যোৱা তুমি বা মোৰতো চাল দিব মন যায় ক'ত যাবা পাৰে নেকি মোৰতো পাৰো বহুত বহুত মোৰ ভাল ভাল লাগিছে চশমাখন চশমাখন কিমান ল'লে দাম কিমান ল'লে ভাল লাগিছে 16 বছৰ মোৰ ছোৱালী 16 বছৰ ছোৱালীজনী আকৌ ঘূৰি আহি আকৌ জীৱনটো পাৰ নিচিনা লাগিছে নহয় মজা লাগিছে ভাল লাগিছে 16 বছৰ ছোৱালী নিচিনা লাগিছে বহুত ভাল লাগি গৈছে 16 বছৰ ছোৱালীজনীৰ নিচিনা যে আগৰ জীৱনটো মোৰ আকৌ আহিছে নিচিনা লাগি গৈছে দেই চশমাখন ক'ৰ পৰা আনিছিলে এখন আৰু মোৰ আৰু তেখেতে দিছে আৰু তেখেতে তোমাৰ বয়ফ্ৰেণ্ডে দিছে আৰু তোমাৰ বয়ফ্ৰেণ্ডটো নাই নেকি এতিয়া বয়ফ্ৰেণ্ডটো মোৰ আছে ক'লৈ ক'ত যাব ঘৰতে আছে কাম লাগি আছে তোমাৰ বয়ফ্ৰেণ্ডে বহুত মৰম কৰে ন বহুত মৰম কৰে বহুত মৰম মই কৰে যদি আকৌ ঘূৰাই আকৌ জীৱনটোৰ নিচিনা যদি আহি গৈছে মোৰ বহুত ভাল লাগি গৈছে বহুত ধন্যবাদ দেই তেনেকৈ ক'লে মোৰ বহুত ভাল লাগে যায় দেই আইঅ মোৰ ডাৰ্লিং কি খাইছা তুমি এইটো মই ঝাঁজি কল খাইছোঁ জাহাজী না চেনি ঝাঁজি কল হয় এই চেনি ঝাঁজি কল হয় এই চেনি আৰে এইটো বান্দৰৰ কাৰণে মানে এইটো হেৰি কৰি থৈছিলোঁ সেইকাৰণে বৰণটো বেলেগ হৈ গ'ল কি এইটো বান্দৰৰ কাৰণে হেৰি কৰি থৈছিলোঁ বেগত ভৰাই থৈছিলোঁ কাৰণে এনে বৰণটো বেলেগ হৈ গ'ল চেনি কলৰ নিচিনা লাগিছে চেনি কল নহয় এইটো ঝাঁজি কল হয় ঝাঁজি কল হয় জাহাজী কল ঝাঁজি কল হয় মায়ে পূৰা ভিটামিন খাইছে আজিকালি অলপ মানে আগৰ নিচিনা চেহেৰা তুলিব বিচাৰিছে আকৌ আমাৰ মায়ে আৰু মায়ে যে এটা আগৰ জীয়ৰী নিচিনা চেহেৰা তুলিব বিচাৰিছে তোৰ আকৌ এইটো কি খাইছ তুমিও কল খাইছ আমাৰ মায়ে আকৌ জীয়ৰী টনিক ল'লোঁ নহয় মই আৰু দুটা মই আয়ৰণ টনিক ল'লোঁ নহয় কেলে আয়ৰণ টনিক ল'লি এতিয়া আগৰ স্বাস্থ্য আগৰ জীৱনটোক ঘূৰাই আকৌ আনিব বিচাৰিছোঁ মানে কি শক্তি কৰিব বিচাৰিছ নেকি গাটো স্বাস্থ্য আনিব বিচাৰিছোঁ সেইকাৰণে কলো খাই আছো শক্তি হ'ব কলো খাই আছোঁ মই কাৰণে এথুকা থৈ লৈছোঁ এবাৰ এতিয়া আয়ৰণ টনিক কোনটো ল'লি দেখাবি আনিছোঁ চাওঁ আকৌ আয়ৰণ টনিকটো তইনো শকত হবি না কি হবি চাওঁ আয়ৰণ টনিক চাওঁ আয়ৰণ টনিক আন কোনটো আয়ৰণ টনিক আজি মই এনেকুৱা দুটা লৈছোঁ আজি এই কল এথুকা খাম বুলি ভাবিছোঁ এই দুটা এইটো কি এইটো আয়ৰণ টনিক তাৰপৰা এইটো কি এইফালে কি লিখা আছে এইটো আৰু এইটো মানে কি চাং এইটো ফল মূলৰ মানে এইটো ভিটামিন ফল মূলৰ ভিটামিন মাল্টি কি লিখিলা মাল্টি ভিটামিন মানে নামটো ছোৱালীকেইজনীয়ে দিছে খাই বোলে লোৱা শক্তি হ'ব এইটো স্বাস্থ্যৰ কাৰণে বোলে এইটো খাব লাগে তেতিয়াহ'লে ভনী আৰু দুটামান মোক আনি দিবাচোন বুলি কৈছে বৰ ভাল তুমিও আনি দিবা তেতিয়াহ'লে বহুত ভালে লাগি গৈছে 4 চামুচ 2 চামুচকে এটা মানে খোৱা হ'লেই খাই দিলা খালোৱে বৰ খৰচোন ভাল লাগি গৈছে সেইকাৰণে কলো খাই দিছা ন কলো খাই দিছো লগতে কি হ'ল তুমি খাবা নেকি হে কেলে ভাল লাগিছে দেই চশমাযোৰ বেছি পচন্দ হৈছে মোৰ হ'ব মোৰ দাদাই আনি দিছে আকৌ মৰমৰ কোনে আনি দিব বাৰু দাদাই মানে আজিৰ পৰা মানে এই টনিক কেইটা খোৱাৰ পিছত আৰু তোমাৰ শক্তি আহিব আৰু ন অলপমান শক্তি আহিব বুলি ভাবিছোঁ কি হয় তোমাৰ মই আনি দিম বাৰু তুমি কলটো খাই লোৱা আকৌ কলটো আৰু এইটো খালোৱে আৰু দুকামত মই খাই দিয়া আৰু একামমান খাই দিম পেলাবলৈ বেয়া দিছে ন আৰু অকণ খাই দিয়া খতম কৰি দিয়া ফিনিচিং দি দিয়া হ'ব এইরকম মানে ইমান এটা ভাল নালাগিছে যে এটুকা আছেই দেখোন আছে ন এইটা মই ভাত খাই দুচামুচ খাম ন কেইটাইম খাব লাগে জানিলে তুমি হেৰি বুজাই দিবা ৰাতিপুৱা মানে 2 চামুচ তাৰপৰা 4 চামুচ খোৱাৰ পাছত তাৰপিছত মানে আৰু গধূলি 4 চামুচ ভাত খোৱাৰ পাছত আজি ল'লা এইটো আজি লোৱা হ'ল আকৌ ঠিকে আছে দে খাবা আৰু তুমি তেনেহ'লে দেই শক্তি ল'বা অকণমান শক্তি তাকে এতিয়া খেতি পথাৰ দিন পাইছেই নহয় এতিয়া দুটামানটো আগতীয়াকৈ নাখালে নহ'ব মনটোতো একদম ঢেলমা হৈ গৈছে
তাকে এইটো চিন্তা কৰি ভাবি গুণি এইটো সেইখিনি সময়তে খোজমত কিনি পেলাই ছোৱালীজনী আহিছিলে লোৱা বোলে খুইদেউ লৈ পালোঁ। ইমানে ফূৰ্তি আছে মানে আজি এতিয়া আপোনালোকৰ মাজত গান এটা আগবঢ়াই দিব আৰু এনে সৰু থুলমূলকৈ আপোনালোকে চাই থাকক আৰু গোৱাই দিয়া গান ভাবিছা নি গানটো? অকণমান মানে পাহৰি যাওঁতো নাই তেনেকেতো গান আগতে খুব জনা হৈছিলে এতিয়া গানবোৰ এৰিলোঁ চব মানে পাহৰি গ'লোঁ। এতিয়া অকণমান ফূৰ্তি লাগিছে অকণমান কিবা এটি এনেই নতুন দিওঁ গোটেই লাগিছে পাহৰি গৈছোঁ। গাই দিয়া আৰু रुको जरा सबर करो। ইমান দূৰলৈ নাযাওঁ বাৰু এনেই অকণমান থুলমূল আৰু ৰাইজক গানটো শুনাই দিয়া। গোৱা 1 2 3 দিনৰে দিনটো মালিয় কৰা ৰাতি হ'লে কি জান সপোন দেখিম। কাক দেখা বয়ফ্ৰেণ্ডটোক নেকি? বয়ফ্ৰেণ্ডটোকে দেখা ৰাতি সপোন হয় নাই? আহিব এনে দিন জান চিকাই নোহালে বাব চিকাই নোহালে বাব নিগনিয়ে টানিব মই। হ'ব হ'ব ন? আপোনালোকে গানটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আমাৰ মায়ে মানে ফূৰ্তিতে গান এটা গাই দিছে আৰু হয় নাই? গানটো ভাল লাগিলে কমেণ্ট চমেণ্ট কৰিব আৰু কৈ দিয়া আপুনি কিবা ৰাইজলৈ কিবা এটা কৈ দিয়া গানটো কেনেকুৱা লাগিল। কিবা ভাল লাগে সেইটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মানুহ এনেকৈ ফূৰ্তি থাকিব লাগে হয় নাই? সেইটোৱেতো কথা মানুহ ফূৰ্তি থাকিব লাগে। দুদিনীয়া জীৱনত আৰু ফূৰ্তি ফাৰ্তিকে এনেকৈ জীৱনবোৰ পঠিয়াব লাগিব। আজি আছোঁ কালি নাই সেইটোৱে কথা আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু হয় নাই কোৱাচোন? খাইছা ন? খাইছোঁ পূৰা খাব ধোৱাত লাগি গৈছোঁ আৰু অকণমান স্বাস্থ্যটো আহে এইবাৰ মানে গধূলিলৈকে এনেকৈ খোৱাতে লাগি থাকিম বুলি ভাবিছোঁ। মানে হুৰা আগলৈকে খাই থাকিম তেতিয়া মই আৰু আমাৰ স্বাস্থ্যটো আহে বা অলপ ধুনীয়া হ'বা ন? আৰু ধুনীয়া নাই এবাৰ খেতি পথাৰ এৰিছোঁ আৰু খেতি পথাৰো এৰিছোঁ এইবাৰ একদম স্বাস্থ্যটো কাৰণে ভাল লাগিছে। তেনেকৈ মানুহজনো কৈছে তুমি বোলে এইবাৰ চেহেৰাটো বহুত ডাঙৰ যে ভাল বস্তু খাই থাকা আনি দিম বোলে। খেতি পথাৰ বাদ দিয়া ভাবিছোঁ তেনেকৈ মই এতিয়া খাই থাকিলেতো অলপমান স্বাস্থ্যটো আহিব কাৰণে খাই থাকিম বুলিয়ে ভাবিছোঁ আৰু পেটত যি হওক মই একো নাখাওঁ আকৌ খোৱাতে লাগিছোঁ আৰু খাব নেৰিছোঁ আৰু চব খোৱাতে লাগিছোঁ খোৱা সেইখিনি পূৰা খানা মানে আধা খোৱা হ'লেই তেতিয়া চব মানে লৈ লৈছোঁ মুহুৰি কৰিম বুলি তামোল এখন লৈ লৈছোঁ। খোৱা খাইছোঁ খোৱা এতিয়া আকৌ খাওঁতে আকৌ কঁঠাল আনিলেই হয় নাই? লুকালি যে কঁঠাল আকৌ দিয়া আকৌ আমাৰ মালে আনিছে কঁঠাল খাবলৈ এই পলালি যে কঁঠাল মালে আনিছিলে মা ক'ত যাতে মই আকৌ কঁঠাল খাওঁগৈ আকৌ তেতিয়াহে মোৰ স্বাস্থ্যটো আহিব আকৌ মোৰ কঁঠাল কাৰ ঘৰত যাম মানে আমাৰ এই লগৰ এজনী ঘৰত কঁঠাল কাটিছে ন তালৈ ওলাইছোঁ আকৌ হাতত কি লৈ লৈছে? আম টেঙা লৈছোঁ চব খাব লাগিব তেতিয়া মোৰ স্বাস্থ্যটো আহিব। দেখা এজনী যোৱা খাই আহে কথা মই গৈ আছোঁ দেই ইমানেই তাৰমানে আমাৰ স্বাস্থ্যটোৰ কাৰণে চিন্তা কৰা হৈছে চেষ্টা কৰা হৈছে যা মোলৈ কঁঠাল থৈছা নাই মই ইমান ভকৰ ওলাই আছোঁ যে কঁঠাল থৈছে নাই কঁঠাল একদম মানে গোটেই কেনেকুৱা হৈ গৈছে আজি দিনটো ৰাতিলৈকে খাই থাকিম বুলি ভাবিছোঁ ভগাই লওঁ চবেই ভগাই লওঁ জঙাই ইমান ফুটি লাগিছে মোৰ গোটেইখন খাম দেই অ' মা আকৌ এই কঁঠাল কাটিছে ন সিহঁতত কঁঠাল কাটি আছে সিহঁতত জলদি কথা সিহঁতৰ কঁঠাল কাটি আছে দৌমাই যা খাই খতমে কৰিব এতিয়া জলদি যা তই নাপাবিগে ভাগত ঐ আমাৰ মাক কঁঠাল দিবি ঐ
খা খা কঁঠাল খা এইয়া খা মই আজি ৰাতিলৈকে খাই থাকিম মই আজি এতিয়া খোৱাৰ লগে লগে বহুত ভাল লাগি আছে হো খা এতিয়া বহুত ভাল লাগি আছে হা এইডোখৰ মই খাব নোৱাৰিলে ঘৰলৈ লৈ যাম আকৌ সিহঁতে ইমানে ভয় কৰিলে ছাৰ কঁঠাল খাবলৈ মাতি গুটিখিনি লৈ যাব বুলি মোক ধুমাধুম ভিতৰত থ'ব কৈছে তাকে বুলিয়ে মই নিনিম আৰু নিবই লাগিব মই আজি দিনটোৰ কাৰণে মই আজি একদম ৰাতি 12টালৈকে ভাবি আছোঁ খাম বুলি তেতিয়া মোৰ গাটো অকণমান স্বাস্থ্য আহে বা শক্তি আহে বা খা 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 কঁঠাল খা এইটো ক'ত পাইছিলি হয় মোৰ কঁঠাল মানে পাৰিলে কাইলৈ আৰু এটা দিবিচোন দুটামান খাই চাম বতৰৰ বস্তু খাব লাগে আজি ইমানে মই ফল মূল খাবলৈ পোৱা গৈছে যে মই ভাবিবই পৰা নাই তহঁত মই খাব পাম বুলি ভবাই নাই তহঁতে মাতি দি মোক বহুত ভাল কৰিলি দেই এবছৰ মই খাইছোঁ হয় এইডোখৰ মই নেওঁ খালি আৰু তহঁতি নেভাবি যে পাম বুলি মই লৈ যাম ঘৰলৈ ইমান ভাল লাগিছে হা মোক আচৰিত ভাল লাগিছে সঁচাকৈ আকৌ তহঁতি খাই চাইছিলি নাই চাই হয় ফুটা খাই চা সেনেকুৱা নকবি ভুতুনি ইমান ইমান হেঁপাহে খাইছোঁ চাহ আকৌ সেইটো কেনেকৈ কৈছে নহয় দেই এটা মুখত ইমান ভাল লাগিছে নহয় ভাবিব পৰা নাই মাৰিছে হো এইডোখৰ যে ধৰি লাগে মই ঘৰলৈ লৈ যাব পাৰোঁ দেই ৰাতিলৈ খাম বুলি কোৱা কথা আছে আজি মই আজি কথা যে তহঁত মই খাব পাম বুলি ভবাই নাই তহঁতি মাতি দি মোক বহুত ভাল কৰিলি দেই এবছৰ মই খাইছোঁ হয় এইডোখৰ মই নেওঁ খালি আৰু তহঁতি নেভাবি যে পাম বুলি মই লৈ যাম ঘৰলৈ ইমান ভাল লাগিছে হা মোক আচৰিত ভাল লাগিছে সঁচাকৈ আকৌ তহঁতি খাই চাইছিলি নাই চাই হয় ফুটা খাই চা সেনেকুৱা নকবি ভুতুনি ইমান ইমান হেঁপাহে খাইছোঁ চাহ আকৌ সেইটো কেনেকৈ কৈছে নহয় দেই মই কপাল ভাল মই আজিৰ দিনটোত বহুত বস্তু খাব পাইছোঁ আচলতে আমতে এনেকৈ পাম বুলি ভবা নাই এই বাদু ইমান ভাল খাই পাইছে গুটিকেইটা মই লৈ যাম নাই 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 গুটিকেইটা চাহ আছে মোক খাই নুসুমাইছে মোক লাগিলে নহ'ব দেই মোক দুখন মোক খাব লাগিলে মানুহটো ক'ত কি খাই আহিলে বুলি ক'ব কি এনেকুৱা হয় আজি যে পাইছোঁ দে মজা চা নাই খোৱা নহয় এদিন কথা খাই পোৱা নাই আশা নালাগেতো দিলাকে ভাল হৈছে দিলাক বেছি ভাল খাব এইপিনৰ পৰা হেৰি আকৌ বৰ সুবিধা নহয় এইপিনৰ পৰা বেছি ভাল লাগিছে হ'ব তুমি যে আজি ইমান কপাল দেই সঁচাকৈ পায় সেইটো প্ৰসাদো খাই দিলোঁ নহয় আজি মই সঁচাকৈ ফুলি যাম ৰাতিলৈকে যে বহুত ভাল লাগি গৈছে মোৰ আজি নোৱাৰা সময় লৈ যাব